মহাপ্ৰলয় চাৰিওফালে কেৱল পানীয়ে এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকেহে আমি ভাবি পোৱা নাই। ব্রহ্মা বিষ্ণু আর রুদ্র একেবারে উপায়হীন হয়ে পড়েছে। এই মাত্র মহাকাল আবির্ভাব একটু মহাপ্রলয় আজ জাননি কি কর মহাপ্রলয় কোন কত বাসি না থাকিব মহাসাগরের জলধারায় সমস্ত পৃথিবীর ডুবাই ফেলাব। কেবল সেই দৈত্য দানব একেবারে ভয়ঙ্কর হয়ে উঠিব। প্ৰভু এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰৰ কিমান সময়ৰ প্ৰয়োজন হ'ব প্ৰভু? আৰু দুষ্ট দমন আৰু সাধু সন্তটো পালন কৰিবই লাগিব প্ৰভু। অবশ্য ঠিকেই দেবর্ষী, কিন্তু দেবর্ষী তুমি
কথাটো ইমান পাতলকৈ ভাবিছা কিয়? তুমি এবাৰ ভালদৰে ভাবিছাচোন, ভালদৰে ভাবি চোৱা। আৰু তুমি এবাৰ চোৱা, এই ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ কঢ়িয়াটো জানো ইমান সহজ? অৱশ্যে ঠিকেই প্ৰভু, এই মহাপ্ৰলয়ৰ সময়ত কোনো ক'তো বাচি নাথাকিব প্ৰভু। নহয় 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 দেৱকী, প্ৰভু, কিয় সত্য নহয়? মহাকালে কৈ গ'ল, মহাকালে কি কৰিব প্ৰভু? মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজত হেনো জন্তু দিব লগা সত্যবোধ বাচি থাকিব। ৰক্ষা কৰিব পাৰি, কিন্তু কেনেকৈ দেৱকী? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই সকলো সামগ্ৰী সত্যবোধক সংগ্ৰহ কৰি ৰাখিব লাগিব। এই জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিব পাৰিলে এই বিনন্দীয়া সৃষ্টি পুনৰ ধন্য ধন্য দেৱকী, ময়ো মনে প্ৰাণে তাকেই পৰিকল্পনা কৰি আছিলোঁ। সময়ত তাক সৎব্যৱহাৰ কৰিব লাগিব। দেৱকী, মাজে সময়ে এনেদৰে বুদ্ধি ভৰসা দি যাবলৈ নাপাহৰিবা। দেৱকী, এতিয়া এই বাৰ্তা তুমি নৰসমাজত দিয়াগৈ। মহিমাময় প্ৰিয় বন্ধু শেষপুৰী, তোমাৰ কি যে বিচিত্ৰ দিয়া, তোমাৰ ক্ৰীড়া চাই চাই ধন্য হ'বই নিশ্চিত আৰু বাৰু পুনশ্চ দশৰণত কোটি পৰিপাত জনাই তাক হেৰে বিয়াহে মাগিলোঁ ঈশ্বৰৰ